আৰু মাত্ৰ 5 দিন পিছতেই খেলখনৰ ফলাফল ঘোষণা কৰা হ'ব। অসমৰ এখন সৰ্ববৃহৎ খেল 104খন উপহাৰৰ খেল 4খনকৈ আল্ট্ৰাবাছ ৰখা হৈছে আৰু এই খেলখনৰ ফলাফলৰ চমু চাপিছে দিন 5 দিন পাছতে ফলাফল ঘোষণা কৰা হ'ব আৰু সেই খেলখন জাতীয় বিদ্যালয় নিৰ্মাণৰ সাহায্যাৰ্থে কচুৱা তিনিআলিত আয়োজন কৰা হৈছে আৰু এই খেলখনৰ শুভাৰম্ভণি কৰিছিল জনপ্ৰিয় ইউটিউবাৰ ডিম্পু বৰুৱাই। আৰু এই খেলখনৰ ফলাফললৈ মাত্ৰ 5টা দিন বাকী আছে। আপুনি যদি কুপন ল'ম বুলি ভাবিছে তেন্তে এতিয়াই স্ক্ৰীনত থকা নম্বৰত যোগাযোগ কৰি এখন কুপন ক্ৰয় কৰি আপোনাৰ ভাগ্য পৰীক্ষা কৰক। ইয়াৰ স্ক্ৰীনত দেখা পাইছে বহুকেইখন পুৰস্কাৰ ৰখা হৈছে। পুৰস্কাৰ গণি গণি শেষ নহ'ব। 4খনকৈ আল্ট্ৰাবাছ আছে, মহিন্দ্ৰা থাৰ আছে, চেলেৰিঅ আছে, চুইফ্ট আছে, বালেনো আছে, কেইবাখনো উপহাৰ ৰখা হৈছে। পুৰস্কাৰসমূহ আমিও আপোনালোকক কৈ শেষ নহ'ব। গতিকে আপুনি যদি এখন কুপন ক্ৰয় কৰিম বুলি ভাবিছে তেন্তে স্ক্ৰীনত থকা নম্বৰত যোগাযোগ কৰি এতিয়া এখন কুপন লৈ লওক, কিয়নো খেলখনৰ ফলাফলৰ দিন চমু চাপিছে আৰু এই খেলখনৰ স্থান হৈছে কচুৱা তিনিআলি বজাৰ, নগাঁৱত আয়োজন কৰা হৈছে এই খেলখনৰ। ইতিমধ্যে টিকট প্ৰায় শেষ হোৱাৰ পথত, মাত্ৰ অলপমান কুপন বাকী আছে। গতিকে পলম নকৰিব। পলম কৰিলে আপোনালোকে কুপন নাপাব। কেইবাখনো দুচকীয়া বাহনো আছে, 4চকীয়া বাহন কেইবাখনো আছে, 4খনকৈ আল্ট্ৰাবাছ ৰখা হৈছে। গতিকে এইবাৰ হয়তো এখন কুপনে হয়তো আপোনাৰ ভাগ্য সলনি কৰিব। গতিকে পলম নকৰি স্ক্ৰীনত থকা নম্বৰত এতিয়াই যোগাযোগ কৰি আপোনাৰ ভাগ্য পৰীক্ষা কৰক।